আজি মোৰ বাবে মোৰ ঘৰখনৰ বাবে আৰু মোৰ হাজবেণ্ডৰ বাবে বহুত এটা ভাল লগা দিন। এই দিনটোৰ কাৰণে মই বহুত আগ্ৰহেৰে বাট চাই থাকোঁ। আজি আমাৰ দেহাৰ জন্মদিন। আজি ঘৰত চেলিব্ৰেশ্যন নকৰোঁ, ক'ৰবাত বাহিৰৰ জেগা এডোখৰলৈ যাম। সেই জেগাডোখৰ আপোনালোকক দেখিও ভাল লাগিব। তাত আপোনালোকে যাওঁ বুলি ক'লেও যাব পাৰিব, মানে কাৰোবাৰ বাৰ্থডে, নিজৰ বাৰ্থডে হওক, নিজৰ ল'ৰা ছোৱালীৰ বাৰ্থডে হওক, তাতে চেলিব্ৰেশ্যন কৰিবলৈ যাব পাৰিব। ক'ত যাম, কি কৰিম, একেবাৰে শেষলৈকে ভিডিঅ'টো চালেহে আপোনালোকে গম পাব। অকণো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাওক, তেতিয়াই গম পাই যাব আমি ক'ত আহিছোঁ আজি। Everyone, good morning. আজি আমাৰ দেহাৰ জন্মদিন। দেহা এইফালে চাই দিয়া। হাই, এইফালে হা। এয়া দেহাক স্কুললৈ ৰেডি কৰি ল'লোঁ। স্কুল লৈ যাওঁ বুলি ভাবিছোঁ। দিনটোত পাঠা কৰি থাকিব ঘৰত, কাৰণ বাৰ্থডে নাপাতো বুলি ভাবিছোঁ। এবাৰ বৃদ্ধাশ্ৰম নহ'লে অনাথ আশ্ৰমতে দিম বুলি ভাবিছোঁ। এই স্কুললৈ ওলাই মেলি পূৰা ৰেডি হৈ গ'লোঁ। তাকে স্কুল গৈ লওঁ। দেহাক স্কুলত থৈ আহিলোঁ আৰু আমি ইয়াতে বহি থাকোঁ যে, তাতে এওঁলোকক লগৰখিনিক ৰুটি চাহ এনেকৈ খুৱাই দিছোঁ আৰু বেছি খুৱাব নোৱাৰিলেও ৰুটি চাহকে খুৱাই দিছোঁ সকলোকে। তাৰপৰা এতিয়া টাউনত বজাৰ কৰি ঘৰলৈ যাম। দেহাক স্কুলৰ পৰা আনি লগালগ ওলালোঁ। এয়া পেকেট লাঞ্চ আৰু ডিম কিবাকিবি লৈ ল'লোঁ, তাত গৈ দেখাই আছোঁ। আমি এতিয়া আশ্ৰমলৈ বুলি ওলাই দিছোঁ। এই ভণ্টিও আহিছে, হাই তেতিয়া। এইফালে আমাৰ দেহাও আহিছে। অ' দেহা হাই। আৰু হাজবেণ্ডো আহিছে। বাৰ্থডে ড্ৰেছযোৰ কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব। জোতাযোৰ দেখাই দিয়া। অঁ, এইযোৰ চব এইটো লৈছে একেবাৰে। গেঞ্জি, জোতা, জাঙিয়া, পেণ্ট চব লৈছে আৰু দেহাই। কেক আনিবলৈ গৈছে, আমি গাড়ীতে বহি আছোঁ। এয়া আমি অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰম পাই গ'লোহি। ইয়াত বৃদ্ধাও অলপ আছে আৰু ল'ৰা ছোৱালীও আছে, সেইকাৰণে দুয়োটাই কৈ দিছোঁ, বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰম। আৰু কিছুমান ৰুলছ থাকে, এয়া ৰুলছবোৰ কৰি আছে। এয়া সকলোৱে প্ৰাৰ্থনা কৰিছে দেহাৰ কাৰণে, চাকি এগছ জ্বলাই। আইতা ককাহঁত কি ধুনীয়াকৈ বহি আছে চাওকচোন। দেহাই তাত আহি পেলাই কেক কাটিব, আমি দুজনী বাহিৰত। দেহাক কেকটো কাটিবলৈ ঠিক ঠাক কৰি দিছোঁ। আমি ইয়াৰ পৰা তাৰমানে জল্দি ওলাই যাব লাগিব আৰু এখন বৃদ্ধাশ্ৰমলৈ যাম আমি। আৰু ভিতৰতো কিছুমান বয়সীয়াল মানুহ আছে আৰু সৰু সৰু ল'ৰা ছোৱালী আছে। কিছুমানৰ গা বেয়া, কিছুমানৰ ডাঙৰ মানুহৰ ভৰি ভাগি আছে বা কিবাকিবি বেমাৰো হৈ আছে, সেইবিলাক উঠি আহিব নোৱাৰে। কিছুমান প্ৰেগনেঞ্চি মানুহো আছে, তেওঁলোক আহিব নোৱাৰে, সেইবাবে তেওঁলোকক ইমান ভিডিঅ' কৰি দেখুওৱা নাই। তেওঁলোকক ইয়াতে মই খোৱা বস্তুবিলাক দি থৈ যাম, তেওঁলোকক তাত দি দিব। তাকে কেকটো কাটি লওঁ, সকলোকে খুৱাই দিব আৰু দেহাই। ডাঙৰ পিচ দিয়া, দেহা ডাঙৰ পিচ দিয়া, ডাঙৰ পিচ দিয়া।
ভিতৰত যিখিনি আছে সেইখিনি দি দিব এতিয়া যিখিনি কাটি দি দিলে হ'ল বাহিৰ আইতা গেটজনে বিঠাই সেই আইতাক দিয়েগে যা বগা আইতা সেই বগা আইতা বগা এটা ভালকে বহিবা দে কি বছৰ সকলোকে পেকেট লাঞ্চ দি দিলোঁ আৰু খাবলৈ কি আনিছিলোঁ সকলোবিলাক তেওঁলোকক গতাই দিলোঁ এতিয়া আমি গৈ থাকিম সকলো লগতে দেখাই ফটো এখন মাৰি ল'ম বুলি আহিছে আৰু ফটো মাৰিম বুলি ক'লে কলত আইতাহঁতে ইমানেই ভাল পাইছে তাকে ফটো মাৰি লওঁ দেখাক ৰখাই লৈছোঁ সেই আইতা আৰু এগৰাকী আহিছে তেওঁলোকে বহুত ভাল পাইছে মানে ফটো মাৰিম বুলি কলত আৰু এওঁলোকক মৰম কৰিলে বহুত ভাল পায় কাৰণ তেওঁলোকে বহুতে মৰমৰ পৰা বঞ্চিত হৈছে সেইবাবে বহুত ভাল পায় মানে আহি আছোঁ বৃদ্ধা আশ্ৰমলৈ বুলি এইকেইজনী আহিছে এজনী লুকাইছে আকৌ গোটেইকেইজনী আহি আছোঁ আৰু আগফালে মা আৰু দেহা বহিছে তাকে গৈ লওঁ তাত বগাইছোঁ অঁ সৰুৱা চব বগাইছে ভাল পালোহি দেই দহকেইটা আনিলো ফুলমণি থাকিলে ফুলমণি লৈ আহিব নে বহক হেৰিহে আহিছে এই আইতাগৰাকী যে দেখিছে আমাৰ লগত চিনাকি হ'বলৈ বুলি ওলাই আহিছিলে তেওঁ বোলে ঠাণ্ডা লাগিছে চুৱেটাৰটো চাওকচোন ভালকৈ পিন্ধিবলৈকে পৰা নাই তেওঁ ঢেৰ কিবাকিবি কৈছে মানে তেওঁ কথাবোৰ আজিকালি অলপ পাহৰি যায় এয়া আমি আশ্ৰমতে আছোঁ এইফালে কিমান ধুনীয়া ধুনীয়া পাচলি খেতি কৰিছে চব ককা আইতাসকলে এইবিলাক এয়া তেওঁ ৰখি আছে ধুনীয়াকৈ ফটো মাৰিম বুলি তাকে এই বাহিৰলৈ অকণমান ওলাই আহিছিলোঁ ভিতৰত বহিলোগৈ অলপ তেওঁলোকে হাঁহ কুকুৰা ছাগলীও পুহিছে এইবিলাক হাঁহ দেখিছে নহয় এয়া নামঘৰ নামঘৰ তেওঁ চকুৰে নেদেখে মানে অন্ধ হয় তথাপিতো তেওঁ ঘূৰি ফুৰিছে লাহে লাহে খোজকাঢ়ি অনুমান কৰি আৰু এয়া ককাই শাক ৰুইছে পানী দিছে শাকত লাই শাকৰ পুলি ৰুই পানী দি আছে আইতা কোনফালে যায় নামঘৰলৈ অঁ মেখেলা মই সেই এটকাও নোহোৱাত আছিলে ব্লাউজটো আপোনাৰ কি টকা আছিলে বগা এনেকুৱা ব্লাউজ আনিলে কি বৰ এটা বাই বহি গৈছে এই নামঘৰত মাহঁতে প্ৰাৰ্থনা কৰি আছে দেহা সেৱা লৈছে বাপেক গৈছে তাকে মই বাহিৰত অকণমান খোজকাঢ়ি দিছোঁ ককা আইতাহঁতৰ দুখৰ কথা শুনি ইমানেই দুখ লাগিছে যে বহুত দুখ লাগিলে কিন্তু এটা কথাত ভালো লাগিছে আমি ককা আইতাহঁতক যে কিবা অকণমান দেহা জন্মদিন বুলি কিবা অকণমান খুৱাব পাৰিছোঁ সেইটোৱে বহুত ভাল লাগিছে আমাৰ সামৰ্থ্য অনুযায়ী দিছোঁ আমি ঢেৰ কিবা দিব পৰা নাই কিন্তু আমাৰ সামৰ্থ্য অনুযায়ী যিটো পাৰিছোঁ অলপ হ'লেও সকলোকে দিছোঁ সেইটোৱে আমাৰ বহুত ভাল লাগিছে সেইটোৱে আজি মই গৌৰৱ কৰিছোঁ মানে আনকালে আহিছোঁ মানে ইমান এইবিলাকত খোৱা নাই বা এনেই কিবা এটা অকণমান চাবলৈ আহিছোঁ মনৰ ফূৰ্তিত কিন্তু আজি আহি গম পাইছোঁ মানে মানুহৰ জীৱনটো কেনেকুৱা হ'ব পাৰে খালোঁ ভাত খালে নাই আপুনি অঁ কিহে খালে হয় নি আপোনাৰ ঘৰ বিষ্ণুপুৰ হাতেকাঠি হাপেখাটিত কেতিয়া আহিলে দিন হ'ল খোজকাঢ়িছে খাই পিনে ভাত খাই খোজকাঢ়িছে ভাল লাগিছে নে থাকি
থাকিতো ভাল লাগিছে মোৰ ঘৰ দুৱাৰ ভাঙিলে মা বাবা ঢুকালে হয় নি তোমাৰ বাৰী সোমালে অঁ ইয়াতে আছেহি এতিয়া মই কিবা এটা আনিছোঁ ন ল'ৰাটো জন্মদিন বুলি খাবলৈ অঁ আজি ল'ৰাটো বাৰ্থডে হয় অঁ সেইটো কাৰণে আপোনালোকলৈকে কিবা কিবি এটা লৈ আহিছোঁ খাব দেই অঁ অঁ এতিয়া দি দিম ভিতৰত অঁ অঁ কি নাম এইটো বৈকুণ্ঠ বৰা অঁ ঠিক আছে অঁ গান এটা কওকচোন মইতো বাগানীয়া গানহে গাওঁ অঁ কওক আরে চল গরি লে যাব তোকে মোর গাঁও পাহাড়ে কিনারে মোর গাঁও গরি হারি হারি চাই কে বাগান মাকে শোনাবো বাবাকে বুঝাবো লে যাব তোকে মোর গাঁও 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 আরে চল গরি লে যাব তোকে মোর গাঁও ধুনীয়া হৈছে দেই বাবা মোরা পপ পপ গাড়ি লায়া রে বাবা মোরা পপ পপ গাড়ি লাया रे लाया नया पल्सर 220 लाया नया पल्सर 220 उठी जा रे छोड़ी जब सिलजार उठी जा रे छोड़ी जब सिलजार बाबा मोरा पप पप गाड़ी लाया रे बाबा मोरा पप पप गाड़ी लाया रे लाया नया पल्सर गाड़ी के लाया नया पल्सर गाड़ी के उठी जा रे छोड़ी जब गुवाहाटी उठी जा रे छोड़ी जब गुवाहाटी বা ধুনীয়া হৈছে দেই আৰু এটা গাব নি আৰু হৈ যাব গাই দিয়ক বহুত ধুনীয়া হৈছে গাই দিয়ক হৈ যাব আমাৰ গাঁৱত থাকোঁতে মোক এইফালে এওঁলোকৰ কাৰণে চাহ বনাই আনিলে আৰু সকলোকে দেখাক কৈছোঁ যে দি দিয়া এওঁলোকে সজাই দিছে আমাৰ মানুহজনে আৰু ইয়াৰ ইনচাৰ্জগৰাকীয়ে সজাই দিছে আমাৰ দেখাই এতিয়া দিবগৈ আৰু সকলোকে সি ৰখি আছে দিবলৈ কি হেৰি মাৰিব অঁ দেখিছোঁ ফটো মাৰিবা দে দেখা পঢ়ি দিয়ক দেখাই সকলোকে নমস্কাৰ কৰি দি দিছে ইয়াত যোনখিনি বহি আছে তেওঁলোককে দিছে ভিতৰৰখিনিক তেওঁলোকে নিজে দিম বুলি ক'লে কিছুমান গা চা বেয়া হৈ আছে উঠিব নোৱাৰে আৰু গা ধুলো হৈ ক'তনো উঠি আহিব পাৰিব বাহিৰলৈ তেওঁলোকে ভিতৰতে দিম বুলি ক'লে সেইবাবে আমি ভিতৰলৈ নগ'লোঁ আৰু ভিতৰত ভিডিঅ' কৰি একো হেৰি নাই এওঁলোককে কৰিলোঁ আৰু ভিডিঅ' অকণমান তেওঁলোকে ভিডিঅ' কৰাৰ কাৰণে বহুত ভাল পাইছে আৰু কৈছে আমাক ফটো মাৰি থোৱা দেই ফটো মাৰি লৈ যাবা এনেকৈ কৈছে আৰু ইমান ভাল পাইছে তেওঁলোকে চাওকচোন বাৰু এটা ধুনীয়া হৈ লৈছে অঁ মাৰি আছোঁ আপোনালোক চবেই চাব ধুনীয়া ধুনীয়া হৈ লওক চবেই দেখিব সেহেঁতক দিয়া হাঁহি এটা মাৰি দিয়ক হাতত লগাই দিয়া শুন লগ কৈ দিয়া কৃষ্ণ কৈ দিয়া মিঠা লাগি আছে কৃষ্ণ বা কৃষ্ণ কৃষ্ণ খাব আপোনাকো দিবহি দেই আৰু এগৰাকীক দিব লাগিব হা দি দিয়া কৃষ্ণ কৈ দিয়া উঠি যাব লৈছে
হ'ব তেওঁলোকক দিয়াৰ পিছত এতিয়া আমাকো ইয়াত চাহ খাবলৈ দিলে তাকে লাল চাহ অকণমান খাই লওঁ তাৰপৰা গৈ থাকিম ঘৰলৈ খোৱা বোৱা হৈ গ'ল এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু এয়া চবে বিদায় লৈ আহি আছে এতিয়া গাড়ীত ঘৰলৈ গৈ থাকোঁ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ বৈকুণ্ঠা হেপী বাৰ্থডে টু ইউ এই ধৰিব কেনেকে কুকি হেৰি কৰি দিয়ক জানে ঘৰত আহি সৰু ল'ৰা ছোৱালী কেইটামান লৈ দেহা কেকটো কটোৱালোঁ আৰু সৰু ল'ৰা ছোৱালীবোৰক এই মিঠাই চাহ খুৱাই দিলোঁ এতিয়া ওলাই আহিলোঁ হোটেল এখনত খাম বুলি এয়া টোপোলা ভাত লৈ লৈছোঁ পূৰা ধুনীয়াকৈ মাংস দাইল ভাত খাই দিওঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজত চাই আছে যদি প্লিজ পেজটো ফ'ল' কৰি দিব